আজি আমাৰ সচল শতদল সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৩ ডিচেম্বৰ ২০২০ চনত এই সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। আজি প্ৰতিষ্ঠা দিৱস, লগতে আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি শুভ আৰম্ভণি। গতিকে এই বছৰজোৰা আমি কাৰ্যসূচী ৰূপালী জয়ন্তী কৰিম আৰু আজিৰ প্ৰথম দিনটোত আমাৰ ৰাতিপুৱা ২৫খন পতাকা উত্তোলন কৰা হৈ গ'ল আৰু এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সচলত আমাৰ হৈ গৈছে। তাত কনিষ্ঠসকল, নতুন প্ৰজন্ম আৰু বয়সস্থ লোকসকলে অংশগ্ৰহণ কৰিছে আৰু তাৰ পিছতে আমাৰ এক অন্তৰংগ আলাপ, পুৰণি সতীৰ্থসকলৰ এটা পুৰণি সতীৰ্থৰ অন্তৰংগ আলাপ হৈ গৈছে আৰু সেই অনুষ্ঠানটোত আজি মুখ্য অতিথি হিচাপে আছিলে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্য হাজৰিকা ডাঙৰীয়া আৰু তাতেই আমাৰ সচল সাহিত্য সভাই প্ৰকাশ কৰা বাৰ্তালোচনীখনো তেখেতে মুকলি কৰিলে। এইটো ৰাতিপুৱাৰ কাৰ্যসূচী আছিল। তাৰপিছতে এতিয়া আবেলি ২:৩০ বজাৰ পৰা আমাৰ মুকলি সভা আৰু লগতে ৰজত জয়ন্তীৰ শুভ আৰম্ভণিৰ উদ্বোধনী অনুষ্ঠান। আৰু এই অনুষ্ঠানটোৰ আজি মুখ্য অতিথি হৈছে প্ৰাক্তন সভাপতি, প্ৰাক্তন DGP, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ কুলধৰ শইকীয়া ডাঙৰীয়া। আৰু আজি এই সভাখনত আমি ১২খন গ্ৰন্থ মুকলি কৰিম। আমাৰ লক্ষ্য হ'ল যে আমি ২৫খন গ্ৰন্থ বছৰত মুকলি কৰিম, তাৰে ভিতৰত ১২খন গ্ৰন্থ আজি মুকলি হ'ব আৰু সেই গ্ৰন্থ ১২খন কুলধৰ শইকীয়া ডাঙৰীয়াই মুকলি কৰিব। আৰু এই সভাতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি কনক শৰ্মা ডাঙৰীয়া আৰু দিছপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ মুখ্য অধ্যাপিকা এটা সময়ৰ ডক্টৰ নমিতা ডেকাও এই সভাত উপস্থিত আছে আজি। আৰু আমাৰ তাৰপিছতে সাংস্কৃতিক এটা অনুষ্ঠান সন্ধিয়া আৰু সন্ধিয়া সময়ত বন্তি প্ৰজ্বলন হ'ব। গতিকে আজি এটা দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা ৯ বজাৰ পৰা আমাৰ আজি বিশেষভাৱে প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তীৰ আমি এই অনুষ্ঠান আজি আৰম্ভ কৰিছোঁ আৰু গোটেই বছৰটোতে বিভিন্ন কাৰ্যসূচীৰ মাজে বিভিন্ন আলোচনা চক্ৰ হ'ব, কবিতা পাঠৰ অনুষ্ঠান হ'ব, শিশুবিলাকৰ মাজত নাটক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, এনেধৰণৰ কাৰ্যসূচীৰে আমি গোটেই বছৰটো পালন কৰিম। গতিকে আজি আমাৰ শুভাৰম্ভ অনুষ্ঠান আৰু ইয়াত ৰাইজৰ ব্যাপক সঁহাৰি পাইছোঁ আৰু মই ভাবোঁ যে এই ধৰণে সাহিত্য সংস্কৃতিৰ কথা আমি চিন্তা কৰিব লাগিব আৰু অসম সাহিত্য সভা যিমান বিতৰ্কলৈকে নাহক, অসম সাহিত্য সভা আৰু অসমৰ যি সাহিত্য সভাৰ পতাকা আমাৰ এটা স্বাভিমান আৰু আমি সকলোৱে ইয়াক জীয়াই ৰাখিবৰ কাৰণে, ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰাটো উচিত। আৰু সচলৰ যিসকল সাহিত্য সভাৰ সদস্য, বিশেষকৈ বেছিভাগেই চৰকাৰী বিষয়া কৰ্মচাৰী আৰু তেওঁলোকে বেছিভাগ পেঞ্চনাৰ, কিন্তু বয়সক আওকাণ কৰিও তেওঁলোকে কিন্তু এটা নতুন সৃষ্টিৰে সচলত তেওঁলোকে এটা নতুন পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে আজি এক উখল মাখল পৰিৱেশত সচল শতদল সাহিত্য সভাই প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তীৰ শুভ আৰম্ভণি আজি আৰম্ভ কৰিছে। Stay informed, stay ahead. News NE 365